নমস্কাৰ। সকলোকে সাদৰ সম্ভাষণ জনাই মই ৰঞ্জনা পাঠকে আমাৰ সৰু জৰ দিশে এখোজ গোটৰ আজিৰ চুটিগল্প পাঠ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ চুটিগল্প পাঠ অনুষ্ঠানত মই লৈ আহিছোঁ গল্পকাৰ অলিস্মিতা শৰ্মা গোস্বামীৰ এটি চুটিগল্প। আজিৰ গল্পটিৰ শিৰোনাম অপ্ৰত্যাশিত। আহকচোন বন্ধুসকল, আমি আজিৰ গল্পটিলৈ আগবাঢ়োঁ। এটি মাত্ৰ শব্দই নয়নাক অন্তৰত আঘাত দিছে। নয়নাৰ খং উঠিছেনে নিজকে নিজে অপমান বোধ হৈছে তাই নিজেই নাজানে। মাথো নিজকে প্ৰশ্ন কৰিছে, কিয় কিয়? আজি 2 দিন আগত নয়নাৰ মেছেঞ্জাৰত এজন ভদ্ৰলোকৰ মেছেজ এটা আহিল, তোমাৰ ঘৰটো ক'ত? তাই উত্তৰ দিয়া নাই। 2 দিন পিছত ভাবিলে 60ৰ ঊৰ্ধৰ মানুহজন, তাতে লেখা মেলাও কৰে। প্ৰফাইলটো চাই নয়নাই মানুহজনক কিছু সামাজিক বুলিও ভাবিলে। তাই উত্তৰ দিলে। তাৰপিছত মানুহজনে তাইৰ স্বামীয়ে কি কৰে, ল'ৰা ছোৱালী কি, তাই কিবা চাকৰি কৰে নেকি, সকলো খবৰ ল'লে। তাইও কিছু কথা তেওঁক জনালে। এবাৰ মানুহজনে এটা মেছেজ দিলে, তুমি আমাৰ সম্পৰ্কীয় নহ'লেই হ'ল। তাৰমানে তেওঁৰ সম্পৰ্কীয় হ'লে কি হ'ব, উদ্দেশ্যই বা কি? তাই অলপ মনে মনে ৰ'ল। অলপ পিছত আকৌ মেছেজ, শুলা নেকি? ৰাতি দেৰি হ'ল বুলি তাই মানুহজনক ধন্যবাদ এটা দি শুভৰাত্ৰি জনালে। ইমান সময়ে ভাল ভাবি থকা মানুহজনক এইবাৰ তাইৰ বেয়া লাগিল, খং উঠিল, মুখেৰে ভুৰ ভুৰালে। বুঢ়াটো লগে লগে মেছেঞ্জাৰত 60ৰ ঊৰ্ধৰ ভদ্ৰ বুলি ভবা মানুহজনৰ নামটো তাইৰ বন্ধুৰ তালিকাৰ পৰা মচি দিলে। তাই ভাবে, মেছেঞ্জাৰটো আনে নেচাই বুলি যি মন যায় লিখিব লাগেনে? আমি মানুহ হিচাপে নিজকে আত্মবিশ্লেষণ কৰি চাব নালাগেনে? আত্মসংযমী হ'ব নোৱাৰিলে আমি মানুহ বুলি কোৱাৰ যোগ্যতা আছে জানো? নিজৰ আত্মসন্মানবোধ নাই নেকি? কেৱল পুৰুষেই নহয়, বহু নাৰীও আছে যিয়ে পুৰুষক লক্ষ্য কৰি বহু বেয়া মেছেজ কৰে, বেয়া কামো কৰে, আৰু পৰিয়ালৰ মানুহে জানিব বুলি ভয়ো খায়। মেছেজত যি টি লিখি মেছেজ ডিলিট কৰিবও কৈ দিয়ে। ডিলিট কৰি দিলে সকলো শেষ বুলি ভাবে। কিয়? হয়, তাইৰ স্বামীৰ বাবে আইজনী, সোণজনী, চুনু মুনুজনী, জানজনী, অথবা ভদৌৰী, গেন্ধেলি, দন্দুৰী, কান্দুৰী, বান্দৰী আদি সকলো হ'ব পাৰে। কিন্তু পৰপুৰুষৰ বাবে সৰল মনাই নয়নাই বন্ধুসমূহ স্বামীক প্ৰাণ ভৰি ভাল পায়। খন্তেকীয়া খং অভিমানে সেই ভালপোৱা, সেই প্ৰেমক ধূলি হৈ উৰুৱাই নিব নোৱাৰে। সেই প্ৰেম তাইৰ বুকুৰ ভিতৰে বাহিৰে বৈ আছে নিৰৱধি আকাশী গংগা হৈ। সেই প্ৰেম শাশ্বত। তাই জানে, বুজিও পায়, স্বামীও তাইক ভাল পায়। তথাপি তাইৰ মনত শংকা, কি বা ভাবে স্বামীয়ে, খঙেই কৰে নেকি? পুৱা উঠিয়েই স্বামীক সকলো জনালে নয়নাই। মই আনৰ মৰমীজনী হ'ব নোৱাৰোঁ, মই তোমাৰ, কেৱল মাথো তোমাৰ। বন্ধুসকল, এয়া আছিল আমাৰ আজিৰ চুটিগল্প পাঠ অনুষ্ঠানৰ চুটিগল্পটি। আমাৰ আজিৰ চুটিগল্পটি শুনি আপোনালোকে কেনে পালে আমাক জনাবলৈ নাপাহৰিব আমাৰ কমেণ্ট বক্সত। আপোনালোকৰ উৎসাহিত মন্তব্যৰ বাবে আমি সদায় অপেক্ষাৰত। অহাবাৰ পুনৰ এটি নতুন চুটিগল্প আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই ৰঞ্জনা পাঠকে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।